বন্ধুত্বই জীৱন কাহিনী আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে না কাৰোবাক ভাল পোৱা থেত কিয় তেনেকৈ কৈছা তুমি সময়ে নোপোৱা মোক লগ ধৰিব বেয়া পাইছো যোৱা তোমাৰ থেত খং নকৰিবা দেই খং কৰিলে তোমাক বান্দৰী লাগে তুমি মোক লৈ যোৱা মানক মই তোমাৰ লগত যামগৈ চোৱা নিকিতা মই তোমাক বহুত ভাল পাওঁ কিন্তু মই তোমাক এতিয়াই দিব নোৱাৰিম মোৰ ভয় লাগে জানা কিয় কিয় ভয় লাগে তোমাৰ মইতো সকলোকে হেৰুৱালোৱে কিন্তু মই তোমাক হেৰুৱাবলৈ নিবিচাৰোঁ যদি কোনোবাই কিবা কয় বা তোমাৰ ঘৰৰ পৰা যদি নিদিয়ে মোক যদি তোমাক মোৰ ওচৰৰ পৰা লৈ যায় মই লৈতো যাম কিন্তু ৰাখিম ক'ত প্ৰথমতে এটা ঘৰ আৰু এখন গাড়ী দিব অ'কে মোৰ ৰেহা অঁ ৰ'বাচোন দাদাই ফোন কৰিছে মই যাওঁ হা বাই বাই কথাটো ক ককাইদেউ মোৰ হাঁহি তোলা নাযাব মোৰ কথাটো শুন কথা আছে মোকে কৈছো আপোনাৰ ছোৱালীজনী মানে কি কম আৰু আপোনাৰ ছোৱালীজনী মানে কি একেটাকে বকি আছো কি একেটাকে কৈ আছ ভালকে কচোন শুনক তেনেহ'লে ককাই সঁচাকে কৈছে নে খগে একে নহয় নে খুইদ মইতো গাঁৱত সেইটোকে শুনিছিলো একেবাৰে মানে গোটেই মানুহৰ গাতে একেবাৰে গোটেই মানে চবৰে গাতে সেইটো মাততে শুনিয়ে থাকি আৰু কি গোটেই গাঁৱতে আপোনালোকৰ ছোৱালীজনীৰ কথাটো প্ৰচাৰে খগেন হ'ব খগেন বুঢ়াখন লৈ দে আজি নহয় গুৱাহাটী নহয় ৰঙামাটি দেখিছে ককাইদেউ ইহঁতৰ লীলা খেলা চোৱা মোৰ কথাটো শুনক আপোনাৰ ল'ৰাৰ মৃত্যু আন কোনো নহয় এই বিদ্যুতে আপোনাৰ ধ্বংস কৰিব আপোনাৰ কাহিনী এই কাহিনী ইয়াতে সমাপ্ত হৈ নাভাবিব এই কাহিনী বহুত দীঘলীয়া ককাইদেউ আপোনাৰ ছোৱালী নিকিতাৰ লগত মই অকণো একো সম্পৰ্ক নাই আজি ৰাতিপুৱা মই এই ৰাস্তাতে আহি আছিলোঁ এই ৰাস্তাতে আহি থাকোঁতেই যি মানুহ মোৰ কথা নুশুনে এয়া পৰিণাম এয়া কি কৰি আছ তহঁতে কি কৰিছ ঐ তহঁতে কি চাইছ তাক ধৰ ঠিক ইয়াত তোৰ ৰাজত্ব নচলিব
ইয়াত মোৰ আৰু মোৰ দাদাৰ ৰাজত্ব চলিব। তই বহুত ভুল কৰিলি ল'ৰা, তই বহুত ভুল কৰিলি। ইয়াৰ নিচিনা বন্ধু এটাক তই মাৰি পেলালি। তেতিয়া তই বহুত ভুল কৰিলি বুজিছ নাই? তোৰ বন্ধু যে এক জীৱন শত্ৰু সেইটো তহঁতে বুজাই দিলি। আৰু তহঁতে বুজাই দিলি যে বন্ধু এক যে জীৱন শত্ৰু। একদম ইয়াত বন্ধু চন্ধু নচলিব, ইয়াত একমাত্ৰ আমাৰ দাদাগিৰি চলিব, আমাৰ। কোন মানুহ তোৰ কথা মোৰ কথা নুশুনিব পাৰ বা নুবুজিব পাৰ। তই কি ভাব মই নাজানো, লাগিলে তই মোৰ বন্ধুৱে নহওক কিয়, যিমানে মোৰ কথা নুশুনে বা নুবুজে তাক মই খোৱাত থাকিব নিদিওঁ। লাগিলে তই মোৰ বন্ধুৱে নহওক কিয়, তই তাৰ জেগাত যদি তই থাকিলি হয় তোৰ কি কৰিবি, তই কি কৰিবি? দাদা ই বেছি কৰি আছে, ইয়াক মাৰিয়ে পেলাও নেকি? ইয়াক মই চাই লওঁ। যদি তোৰ জীয়াই থাকিব মন আছে, যদি তোৰ জীয়াই থাকিব মন আছে, তই বন্ধু হৈয়ে থাক। বন্ধুত্ব ৰূপটো জীয়াই যদি ৰাখো। তোৰ লগত বন্ধুত্ব, তোৰ লগত বন্ধুত্ব। যি বন্ধুৱে বন্ধু চিনি নাপায়, যি বন্ধুৱে বন্ধু চিনি নাপায়, সেই বন্ধুৰ লগত বন্ধুত্ব মোৰ দ্বাৰা নহ'ব বুজি পাইছ? তাৰ নিচিনা অমিতৰ নিচিনা ইমান সুখী বন্ধু এটা তই মাৰি পেলালি, আৰু পচা মাতে তই তাক মাৰি পেলালি। কোনোবাই তোৰ কথা নুশুনিলে বুলিয়ে তই তাক মাৰি পেলালি। আৰু তোৰ লগত বন্ধুত্ব মই কৰিম। মোৰ দ্বাৰা এইটো নহ'ব অংকুৰ, মোৰ দ্বাৰা এইটো নহ'ব। তোৰ বিদ্যুৎ বুলি মই নামাতো, মাতো অংকুৰ বুলি, কিন্তু মোৰ দ্বাৰা এই কথাটো একদম ইম্পচিবল। ঐ তই মানুহ চিনি পাবি। তোমালোকে কি কৰি আছা? ঐ মানুহ আহিছে, ঐ পলা। অঁ এইটো দেখোন মানৱ। মানৱ ঐ কি হৈছে তোৰ? কি হৈছে তোৰ? কিন্তু ল'ৰা কেইটামান দেখিছিলা নেকি? তোমাৰ ভাইটি নাই। এই দেখিলা যে ল'ৰা কেইটা বন্ধুৱে চিনি নাপায়। এতিয়া গম পালে ককাইদেউ, তোমালোকে কি কৰিলে দেখিছা ককাইদেউ? সিহঁতক সুধি লওক সঁচা হয় নহয়, সুধি লওক সিহঁতক। ককাইদেউ মোৰ বহুত ভুল হ'ল, মাফ কৰি দিবি। মাফ কৰিব লাগে তোক। মানৱ মোক তই ক্ষমা কৰি দিবি। তাৰপিছত আৰু কি হ'ব? তোৰ ককাৰে মোক মাতি নিলে, আৰু মাতি নি তোৰ মাৰ লগত বিয়া কৰাই দিলে। আৰু মই যে কওঁ তোমাক, হয় নহয়, যি বন্ধুৱে বন্ধু চিনি নাপায় সেই বন্ধুৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নাপায়। তোমাৰ এশজন বন্ধুৰ ভিতৰত এজন বন্ধু আৰু তেনেকুৱা হ'ব, বুজিছা নাই? নহ'লে দেউতাই যে বন্ধুত্ব পাতিছিল বোলে, আজি আমি ঘৰ গৈ নাপাওঁ। এনেকৈ বন্ধুত্ব হৈ ভাঙি শিকি বুজি আজি সমাপ্ত হ'ল, আৰু এওঁলোকে নতুন বাটেৰে আগুৱাই গ'ল। আগৰ সকলো কথা পাহৰি নতুন জীৱন গঢ়িলে। বাসনা